Hello friends, welcome to my channel Rahul Amin Blog. তো বন্ধুসকল আজি লৈ লৈছোঁ নতুন ভিডিঅ'। তো ভিডিঅ'টোত এতিয়া মই ঘৰৰ পৰা গৈ আছোঁ বৰখাপাৰা ষ্টেডিয়ামৰ ফালে গৈ আছোঁ, অলপ কাম আছে। লাল গণেশ হৈ কিনে বৰখাপাৰা যাম। তো আপোনালোকক দেখুৱাম তো বৰখাপাৰাত কেনেকুৱা কি ষ্টেডিয়ামটো কি হৈ আছে। এনে বাহিৰৰ পৰা দেখাম, ভিতৰতো যাব নিদিয়ে, তেনে দেখুৱাম। আৰু আপোনাৰ ৰাস্তা দি যাওঁতে যদি কিবা দেখাব পাৰোঁ আপোনালোকক দেখুৱাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টোত, লগতে ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব। তো বলক গৈ আছোঁ। কাহিলীপাৰা মেইন ৰাস্তা পালোঁ। তো বন্ধুসকল আপোনালোকে জানে কৰোণা ভাইৰাছ কিমান প্ৰব্লেম চলি আছে। কৰোণা ভাইৰাছ য'তে ত'তে কৰোণা ভাইৰাছত কিমান মানুহ মৰি আছে। আমাৰ ভাৰততো কিমান অৱস্থা বেয়া হৈছে। ভাৰতত কালি নিউজ চালোঁ, 2জন মানুহে ঢুকালে। তো কি কৰিব আৰু। এইফালে দক্ষিণ গাঁও চাওক, কৰোণা ভাইৰাছৰ লৈ বহুত প্ৰব্লেম হৈ গৈছে জানেনে। এতিয়া মানে কি মাস্ক পিন্ধিব লাগে, অকল মাস্ক পিন্ধক, সেয়াই আৰু ক'ৰবাৰ পৰা অহাৰ লগে লগে হাতখন ভালকৈ ধুই লওক। যিমান পাৰে দিনটোত সিমান পাৰে হাত ধুৱক। মানে এই ভাইৰাছটো মানে বতাহত আহি থাকে কিন্তু আৰু অলপ গধুৰ হয়। তো হাতত আহি পৰিলেও বা মুখমণ্ডলত আহি পৰিলেও মানে তলফালে নামি যায়। মানে সেইকাৰণে মানে কি হাতখন বাৰে বাৰে ধুব দিছে। আপোনালোকে গমে পায় যে ফোন কৰাৰ লগে লগে কাৰোবাক আগতে কলাৰ টিউন বা ৰিং কৰাৰ আগতে কৰোণা ভাইৰাছক লৈ কিনে কথা কয়। তো সেইটোৱে আৰু, সজাগ হওক সকলোৱে। আমিও এতিয়া কি কৰিব, এতিয়া সেনেকুৱা মেডিচিন ওলোৱাই নাই এতিয়ালৈ যে ঠিক হ'ব, কৰোণা ভাইৰাছ ঠিক কৰিব। বনাই আছে, কি কৰা যায় দেখা যাক। তো আৰু কথা কি জানে নাই, মাস্ক যোনটো 10 টকা 20 টকাত আমি কিনিছিলোঁ গণেশগুৰিত হওক বা য'তে ত'তে হওক, এতিয়া সেই মাস্ক 120 টকা 30 টকা 150 টকা 200 টকা পৰ্যন্ত লৈ আছে। সামান্য এখন মাস্ক, কলা মাস্ক বা বগা মাস্ক থাকে নহয় কিছুমান, সেইবিলাক আৰু ডক্টৰবিলাক নহয়, এনে যোনবিলাক থাকে সেইবিলাক ইমান দাম হৈ গৈছে। তো কি কৰিব, উপায় নাই, ল'বতো লাগিবই। মই গৈ আছোঁ লাল গণেশ। তো লাল গণেশত এখন কাম আছিলে, সেইখন কাম কৰি কিনে অলপ বৰখাপাৰা ষ্টেডিয়ামৰ ফালে যাম, য'ত ক্ৰিকেট খেল হয়। আপোনালোকে চাইছে, তথাপিও মই এনেই গৈ আছোঁ, বহুত দিন পিছত যাম আৰু চাই আহিম কেনেকুৱা হৈ আছে। গেটৰ ভিতৰলৈতো যাব নিদিয়ে, তো বাহিৰৰ পৰাই অলপ চাই আহিম আৰু আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকক। এখন চাওক হায়াত হস্পিটেল। My God, Audi A4 চালিয়া দে গাড়ীখন। আহি পালোঁ লাল গণেশ। এই লাল গণেশত মোৰ অলপ কাম আছে, কামখিনি কৰি কেনে অলপ বৰখাপাৰা ফালে যাম। আপোনালোকে চাই থাকিব, লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ কামখিনি হৈ গ'ল, এতিয়া যাওঁ নহ'লে বৰখাপাৰা ষ্টেডিয়ামৰ ফালে। সন্ধিয়া হৈ গ'ল, তো যাবতো লাগিবই। অলপ চাই আহোঁ, পামেই আৰু। এইফালে চাওক বৰখাপাৰা, ৱেলকাম টু বৰখাপাৰা। এটা ৰাস্তা হয়। এইফালেদি আহি পামেই আৰু, এতিয়া বেছি দূৰ নাই, অলপ দূৰ ভিতৰত সোমাই কেনে পায়।
আপোনালোকে লালগনেশৰ পৰা আহিলে অলপ মানে এইটো ভাঙাঘৰৰ ফালে আগুৱাই যাব লাগিব অলপ, আৰু যদি নেপালী মন্দিৰৰ পৰা আহে তো সেইফালৰ পৰা অলপ দূৰ হ'ব, সেইফালে চিধা আহিলে অলপ দূৰ হ'ব আৰু এইখন চাওক মেইন গেট। বহি আছে, এইটো চাওক গেট নম্বৰ 2। ইণ্ডিয়া ভাৰ্চেছ শ্ৰীলংকাৰ খেল এতিয়াও বাপৰে লগাই থৈ দিছে। ইণ্ডিয়া শ্ৰীলংকাৰ খেল হৈছিল নহয় T20, খেলটো নহ'লে বৰষুণৰ কাৰণে নহ'ল খেলখন। এইখন গেট 1, এইটো ভিতৰত চাওক। ভিতৰত চাওক কি ধুনীয়া, ভিতৰলৈ যাবতো নোৱাৰিলোঁ তো চাই লওক বাহিৰৰ পৰাই। এতিয়া চাওক একেবাৰে জাম নাই, পূৰা খালী। মানে যেতিয়া খেল হৈ থাকে ন এনেকুৱা মানে অৱস্থা হয় তো আপুনি মানে ক'ব নোৱাৰে। তো আজি চাওক কি ধুনীয়া শান্তি। আজি বন্ধুসকল আজি এইখিনিতে সামৰোঁ। তো ভিডিঅ'খন চাই কেনে লাগিল তো জনাব, লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।